Welcome everyone. Education for Life 1 চেনেলৰ তৰফৰ পৰা পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আন এক ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। আজি জেনেৰেল নলেজৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈছো আপোনালোকৰ মাজত। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেন্ট কৰিব আৰু এটা শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গলৈ। আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব। সো আহক কি কোৱেশ্চন আছে আমি আলোচনা কৰো। প্ৰথম কোৱেশ্চন, ভাৰতীয় মূলৰ কোন আমেৰিকানক ৰাষ্ট্ৰসংঘত আমেৰিকাৰ প্ৰতিনিধি নিযুক্তি দিয়া হৈছে? অপশ্যন ক নেকি হেলি, অপশ্যন খ বিজয় প্ৰকাশ, অপশ্যন গ ববি জিন্দাল, অপশ্যন গ কমলা হেৰিছ। কি হ'ব কাৰেক্ট আনসাৰ? ভাৰতীয় মূলৰ কোন আমেৰিকানক ৰাষ্ট্ৰসংঘত আমেৰিকাৰ প্ৰতিনিধি নিযুক্তি দিয়া হৈছে? উত্তৰ ক নেকি হেলি। মনত ৰাখিব নেকি হেলি, ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2, আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন? আপোনালোকে নিশ্চয় জানে আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন, তথাপি আপোনালোকৰ মাজত কুৱেশ্যনটো দিছোঁ। সো আপোনালোকে কমেণ্ট কৰি জনাব আমেৰিকাৰ উপ ৰাষ্ট্ৰপতিজনৰ নাম। সো আমেৰিকাৰ ৰাষ্ট্ৰপতিজনৰ নাম হ'ল বৰ্তমান, উত্তৰ গ হ'ল কাৰেক্ট আনসাৰ, জ' বাইডেন। মনত ৰাখিব আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি হ'ল জ' বাইডেন। আপোনালোকে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতিজনৰ নাম কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 3, ভাৰতৰ কোনখন নগৰত প্ৰথমে ফ্ৰী পাব্লিক ৱাইফাই সংলগ্ন কৰা হৈছে? বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। সো মনত ৰাখিবলৈ যত্ন কৰিব। ভাৰতৰ কোনখন নগৰত প্ৰথমে ফ্ৰী পাব্লিক ৱাইফাই সংলগ্ন কৰা হৈছে? অপশ্যন ক দিল্লী, অপশ্যন খ মুম্বাই, অপশ্যন গ কলকাতা, অপশ্যন গ চেন্নাই। কি হ'ব কাৰেক্ট আনসাৰ? কাৰেক্ট আনসাৰ হ'ব উত্তৰ খ মুম্বাই। মনত ৰাখিব মুম্বাইত প্ৰথম ফ্ৰী ৱাইফাই সংলগ্ন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 4, ফিফাৰ দ্বাৰা 2016 চনত বেষ্ট প্লেয়াৰ হিচাপে কাক বাছনি কৰা হয়? ফিফাৰ দ্বাৰা 2016 চনৰ বেষ্ট প্লেয়াৰ হিচাপে কাক বাছনি কৰা হয়? অপশ্যন ক নেইমাৰ, অপশ্যন খ ক্ৰিষ্টিয়ান ৰনাল্ড, অপশ্যন গ লিঅনেল মেছি, অপশ্যন গ লুইছ সুৱাৰেছ। কি হ'ব কাৰেক্ট আনসাৰ? ফিফাৰ দ্বাৰা 2016 চনৰ বেষ্ট প্লেয়াৰ হিচাপে কাক বাছনি কৰা হয়? উত্তৰ হ'ব খ ক্ৰিষ্টিয়ানো ৰনাল্ড। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়, ক্ৰিষ্টিয়ানো ৰনাল্ড আছিল। বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5, ISRO অৰ্থাৎ ইছৰো 15 ফেব্ৰুৱাৰী 2017 একেলগে কিমানটা উপগ্ৰহ পঠিয়ায়? কিমানটা উপগ্ৰহ পঠিয়ায়? বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। পৰীক্ষা দিব পাৰে, বহুত চান্স আছে, এনেকুৱা কুৱেশ্যন পৰীক্ষা দিয়া দেখা যায়। চ' মনত ৰাখিব। কুৱেশ্যন নম্বৰ অপশ্যন ক 104টা, অপশ্যন খ 110টা, অপশ্যন গ 150টা আৰু অপশ্যন গ আছে 106টা। কি হ'ব কাৰেক্ট আনসাৰ? উত্তৰ হ'ব ক 104টা। মনত ৰাখিব 104টা উপগ্ৰহ একেলগে পঠিয়ায়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 6, ভাৰতীয় পূৰ্ণ পৰ্যায়ৰ মহিলা প্ৰতিৰক্ষা মন্ত্ৰী কোন? অপশ্যন ক সুষমা স্বৰাজ, অপশ্যন খ নিৰ্মলা সীতাৰমণ, অপশ্যন গ স্মৃতি ইৰাণী, অপশ্যন গ ইন্দিৰা গান্ধী। কি হ'ব কাৰেক্ট আনসাৰ? ভাৰতীয় পূৰ্ণ পৰ্যায়ৰ মহিলা প্ৰতিৰক্ষা মন্ত্ৰী কোন? উত্তৰ হ'ব খ নিৰ্মলা সীতাৰমণ। মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়, দিব পাৰে পৰীক্ষাত। চ' মনত ৰাখিবলৈ যত্ন কৰিব। আৰু ভিডিঅ' যদি প্ৰথম চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'ত এটা লাইক কৰি দিব। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ প্ৰাক্তন ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কোন, যিয়ে নিজে এজন অলিম্পিক পদক বিজয়ী খেলুৱৈ? বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবলৈ যত্ন কৰিব। কুৱেশ্যনটো পৰীক্ষাত দিব পাৰে, চ' মনত ৰাখিব। অপশ্যন ক ৰাজবৰ্ধন সিং ৰাথোৰ, অপশ্যন খ পীযুষ গোয়েল, অপশ্যন গ অজয় মাকন আৰু অপশ্যন গ আছে সুশীল কুমাৰ। কি হ'ব কাৰেক্ট আনসাৰ? অপশ্যন ক হ'ব কাৰেক্ট আনসাৰ, ৰাজবৰ্ধন সিং ৰাথোৰ। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 8, ভাৰত চৰকাৰে অলপতে কেতিয়া নোটবন্দী ডেমনষ্ট্ৰেশ্যন কাৰ্যসূচী লৈছিল? ভাৰত চৰকাৰে অলপতে কেতিয়া নোটবন্দী ডেমনষ্ট্ৰেশ্যন কাৰ্যসূচী লৈছিল? অপশ্যন ক নৱেম্বৰত 2016, অপশ্যন খ অক্টোবৰত 2017,
অপশন গ নৱেম্বৰ 2015, অপশন গ জুলাই 2016। কি হ'ব কাৰেক্ট আনসাৰ? উত্তৰ ক হ'ব কাৰেক্ট আনসাৰ। নৱেম্বৰ 2016 চনত। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়, আহিব পাৰে। কুৱেশ্যন নম্বৰ 9, ভাৰতৰ কেতিয়াৰ পৰা GSTৰ কৰ প্ৰণালী আৰম্ভ হয়? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। প্ৰত্যেকটো কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভালদৰে শুনি যাব, তাতে আপোনালোকৰ মনত থাকি যাব আৰু পৰীক্ষাত ধুনীয়াকৈ লিখিব পাৰিব। চ' স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। ভাৰতৰ কেতিয়াৰ পৰা GST কৰ প্ৰণালী আৰম্ভ হয়? উত্তৰ হ'ব অপশ্যন ক 1 জুলাই 2017 চনত। মনত ৰাখিব 1 জুলাই 2017 চনৰ পৰা। কুৱেশ্যন নম্বৰ 10, লাষ্ট কুৱেশ্যন। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতৰ GST ব্যৱস্থাত কিমানটা টেক্স স্লেব আছে? অপশ্যন ক 5টা, অপশ্যন খ 4টা, অপশ্যন গ 3টা আৰু অপশ্যন গ আছে 6টা। কি হ'ব? ভাৰতীয় GST ব্যৱস্থাত কিমানটা টেক্স স্লেব আছে? আহিব পাৰে, বহুত ইম্পৰ্টেণ্ট হয়। চ' মনত ৰাখিবলৈ যত্ন কৰিব। উত্তৰ হ'ব অপশ্যন ক কাৰেক্ট এনচাৰ 5টা। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব, নিশ্চয় ভাল লাগিল। আৰু আপোনাক এটা বিনম্ৰ অনুৰোধ, ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ এটা জৰুৰ শ্বেয়াৰ কৰি দিব। চ' ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিল। জয় আই অসম।